কবিতাৰ শিৰোনাম স্বপ্নদ্ৰষ্টা মমতা। কবি ডিজু নিয়ৰ। আবৃত্তি লিপিকা ভূঞা। মায়াবী তোমাৰ দুচকু, মমতা তোমাৰ পবিত্ৰ মনৰ। নহয় তুমি বিশ্বাসঘাতক, ভাল পোৱা তোমাৰ আস্থাহীন। আমাৰ পৰ্যাঘৰটো বৰ এন্ধাৰ হৈ পৰিছে, এয়া খৰিকাগছি জ্বলাই লৈছো। খিৰিকীখন বন্ধ কৰি দিয়া, ফিৰফিৰীয়া বতাহজাকে খৰিকাগছি নুমাই পেলাব। এতিয়াৰ সময় যে মোৰ বাবে এখন স্বপ্নীল পৃথিৱী। তোমাৰ দুহাতৰ স্পৰ্শত যে মই মতলীয়া ফাগুন হৈ উৰি ফুৰিম। যোৱা জোনাকী নিশা মোৰ স্বপ্নৰাজ্যৰ তুমিয়েই ৰাজকুমাৰ। সম্পৰ্ক তেজবিহীন মানুহে খোজে, নিজৰ শান্তি নিদিয়ে হ'ব প্ৰেম মিলন। নিয়তিয়েও নামানে কেৱল তেওঁকে বিচাৰে, প্ৰেম আত্মাৰ মিলনত নোৱাৰিলে কৰিব খণ্ডন। আজি এমাহ হ'ল আমাৰ বিয়া যোৱা। তুমি যে কৈছিলা নৈৰ পাৰত বহি বালিয়া বগৰী খোৱাৰ সময়ত, আমাৰ ছোৱালী হ'লে শেৱালী আৰু ল'ৰা হ'লে জোনাক নাম ৰাখিম বুলি। তুমি যে লিখিছিলা কবিতা, এন্ধাৰ নামি আহিলে জোনবাই নোহোৱা হ'ব, মৰম থাকিলে ভাল পোৱাই বহু কিবা কিবি শিকাই যাব। এৰা, আমাৰ বিয়া যোৱা 9 মাহে হ'ল। এতিয়া সেই সময় আহি পালে, তুমি দেউতা হ'বা আৰু মই মা। আমাৰ পোনাটি উমলি থাকিব দৰা কইনা খেলি। মোৰ পৰ্যাঘৰটো যে পোহৰ হৈ পৰিব, কেৱল পোহৰ। ধন্যবাদ।